হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোৰে খবৰ ভালনে? মোৰ বৰ্তমান ভালেই। আপোনালোকো ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰিছোঁ। আৰু আজি এয়া 3টা ৰেচিপি বনাইছিলোঁ, তাকে ভাবিলোঁ আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ। আপোনালোকে মৰিচা শাক খায়নে বাৰু? মৰিচা শাক বহুত উপকাৰী। মৰিচা শাকত বহুত আইৰণ থাকে, সেইকাৰণে মৰিচা শাকটো খাব লাগে। এনেই আমি আইৰণৰ টেবলেট খাওঁ ন বহুতে। আইৰণৰ টেবলেট খোৱাতকৈ এনেকুৱা ধৰণৰ আমাৰ থলুৱা শাক পাচলিবোৰ খালে মানে বেছি উপকাৰী। আৰু প্ৰেগনেঞ্চিৰ টাইমত মৰিচা শাকবিধ খাব লাগে বুলি কয় ডক্টৰে। ময়ো প্ৰেগনেঞ্চিৰ টাইমত বহুত খাইছিলোঁ মৰিচা শাক, সেইকাৰণে মোৰ ইমান আইৰণ টেবলেট খাবলগীয়া হোৱাই নাছিলে। মই যেতিয়াই মানে হিমগ্ল'বিন চেক কৰিবলৈ গৈছিলোঁ তেতিয়াই মোৰ একদম জোখতে আছিলে। ইয়াতে যদি কোনোবা প্ৰেগনেঞ্চি মহিলাই চাই আছে তেনেহ'লে আপোনালোকে খাব পাৰে দেই মৰিচা শাকবিধ। খাবলৈ বহুত ভাল হয়। ভাজি বনাই খাব পাৰে, মাছৰ সৈতে অকণমান জোল বনাইও খাব পাৰে। এতিয়া মই আহিছোঁ ৰেচিপি কেইটাৰ মাজলৈ। মই মানে বাহিৰতে শাক পাচলিখিনি ধুনীয়াকৈ কাটি বাছি ধুই লৈছোঁ। বাহিৰত ধুলে মানে শাকবিলাক ভালকৈ চাফা কৰিব পাৰি আৰু ভিতৰত ধোৱাতকৈ, নহয় জানো? এতিয়া শাকখিনিত মই কেইটামান সৰু সৰু গুটি আলু দি দিছোঁ আৰু শাকখিনি একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ। শাকৰ ভাজিকণ মিহিকৈ কাটিলে খাবলৈ ভাল লাগে, নহয় জানো? তাৰপিছত এতিয়া মই বাহিৰতে বাকীকেইটা পাচলিও কাটি ল'ম। ইফালে মই পাকঘৰত ভাতটো পাতি থৈ আহিছোঁ। ভাতকেইটা হৈ থাকে মানে পাচলিখিনি এনেকৈ পটাপট কাটি লৈছোঁ। আমাৰ মাইকী মানুহৰ কামবোৰ এনেকুৱাই নহয় যে, এফালে এটা কৰি থাকিব লাগে, ইফালে এটা কৰি থাকিব লাগে, সিফালে এটা কৰি থাকিব লাগে। তাকে এয়া পাচলিখিনি কাটা মেলা হৈ গ'ল। এতিয়া ব'লক ভিতৰলৈ যাওঁ, এইখিনি বনাওঁগৈ। এয়া কেৰাহীত অকণমান নহৰু আৰু পিঁয়াজ দি ভাজিখন প্ৰথমে বহাই লৈছোঁ। ভাজিখন ইয়াত আৰু বিশেষ ভাজিখনত দিবলগীয়া নায়েই। নিমখ জোখমতে দিব পাৰে। অকণমান জলকীয়া দিওঁ বুলি ভাবিলে দিব পাৰে। যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে তেনেহ'লে জলকীয়া নিদিব। এনেকৈ এয়া ভাজি হৈয়ে গ'ল আৰু আলু সিজাৰ পিছত। এতিয়া একেখিনি তেলতে অকণমান পাঁচফোৰণ দিলোঁ আৰু পিঁয়াজ অকণমান দি এতিয়া কোমোৰা আৰু আলুখিনি মই প্ৰথমতে অকণমান ভাজি ল'ম, তাৰপিছতহে বিলাহীখিনি দিম। মই প্ৰথমতে এনেকৈ নিমখ হালধি দি চিম্পলকৈ কোমোৰা আলুকণ অকণমান ভাজি লোৱাৰ পিছত বিলাহীটো দিলে তাৰমানে কি হয়, আলু আৰু কোমোৰাখিনি অলপ সিজিয়ে যায় পটককৈ আৰু বিলাহীটো সোনকালেই গলি যায়। সেইকাৰণে ইমান বিলাহীটো আগতীয়াকৈ দি দিয়াৰ প্ৰয়োজন নাথাকেই। অকণমান ভাজি লোৱাৰ পিছতহে দিওঁ। চবৰে বনোৱাৰ পদ্ধতিবোৰ বেলেগ বেলেগ। মোৰ কলিজাজনীয়ে এয়া ভইচ অভাৰ কৰোঁতে কেনকেনাই আছে, তাই মানে ওচৰতে আছে। এনেকৈ আজিকালি অকণমান উঁৱাই থাকে নিজে নিজে। আৰু এইফালে এয়া পানীও দি দিলোঁ। পানী উতল আহিলে মাছ দি দিলোঁ। আঞ্জা ৰেডিয়ে হৈ গ'ল। ইয়াত এতিয়া মই জলকীয়া 2টা আৰু আদা নহৰু একেবাৰে শেষত দিছোঁ। এনেকৈ লাষ্টত দিয়ে মানে একদম ধুনীয়াকৈ গোন্ধ এটা ওলাই থাকে কেঁচা জলকীয়া। আপোনালোকে যদি কেঁচা জলকীয়া গোন্ধটো ভাল পায় তেনেহ'লে পিছত দিব, নহ'লে তেলত দি দিলেও দিব পাৰে, বা জলকীয়া নিদিলেও কথা নাই। কিন্তু আদা নহৰু আৰু জলকীয়াকণ দিলে মানে খাবলৈ বেছি সোৱাদ লগা হয়। আৰু এইফালে মই এতিয়া আহিছোঁ মাছৰ চাটনিকণ বনাবৰ কাৰণে। এয়া মই মাছ 2 পিচ ভাজি ৰাখিছিলোঁ, তাতে এতিয়া মই দিছোঁ আদা নহৰু জলকীয়া আৰু সৰহকৈ ধনিয়া। এয়া মাছৰ চাটনি ৰেডি হৈ গ'ল। আৰু এইফালে আপোনালোকক দেখুৱাই দিছোঁ অকণমান এয়া কোমোৰাৰ সৈতে মাছৰ জোল। এই আদা নহৰু আৰু মই জলকীয়া শেষত দিছোঁ যদিও এই আঞ্জাখন কিন্তু টেঙাই হয়, খাবলৈ বিৰাট টেষ্টি হয়। আৰু এইফালে মই এতিয়া শাকৰ ভাজিখনো দেখুৱাই দিছোঁ, মৰিচা শাকৰ গুটি আলু ভাজি। আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু মই এইফালে দেখুৱাই দিছোঁ এইখিনি মাছৰ চাটনি। চাটনিখনত জলকীয়া অকণমান সৰহকৈ দিব লাগে, খুবেই ভাল লাগে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম। আজিলৈ আহিছোঁ। গুড নাইট।